হেল্ল' এভৰিৱান, কেনেকুৱা যে গৰম ঘামি অৱস্থা কি হৈছে দেখিছেনে? এতিয়া বাৰু সন্ধিয়াই হ'ল, প্ৰায় 5:30-6টামান বাজিব হৈছে আৰু আজি ব্লগটো ষ্টাৰ্ট কৰা অকণমান দেৰি হ'ল, যিহেতু আগবেলা অকণমান কিবা বিশেষ কাম এটাত ওলাই গৈছিলোঁ, সেই ষ্টাৰ্ট কৰা নহ'ল আৰু ঘৰুৱা দৈনন্দিন জীৱনৰ কামৰ ব্যস্ততাবোৰ আছেই। চ' ভাবিলোঁ সন্ধিয়াৰ পৰা ব্লগ এটা ষ্টাৰ্ট কৰোঁ। আৰু যিহেতু ৰিচেণ্টলি মাইক্ৰ'ৱেভ এটা লৈছিলোঁ, তেনেকৈতো বেছি বিশেষ একো ৰেচিপি বনোৱা হোৱাই নাছিলে। জাষ্ট মই এবাৰ কুকিজ এটা ট্ৰাই কৰিছিলোঁ আৰু আপোনালোকক দেখাইছিলোঁ। কিন্তু আজি মিষ্টাৰে গ্ৰিল চিকেন খোৱাৰ এটা ডিমাণ্ড কৰিছে যে ট্ৰাই কৰি চোৱা কেনেকুৱা হয়। আৰু নতুন বস্তু এটা আনিলে মানে মন গৈ থাকে নহয় জানো, যে এইটো আজি বনাম, কাইলৈ সেইটো বনাম, কেনেকুৱা বাৰ ফিনিচিং হয়, কেনেকুৱা লাগে, তেনেকুৱা এটা বনালে হাঁহি থাকে। সেই ভাবিছোঁ আজি চিকেনৰ এটা আইটেম ট্ৰাই কৰোঁ আৰু লগতে ব্লগ এটা ষ্টাৰ্ট কৰোঁ, আপোনালোকক দেখাই থাকিম। গতিকে সকলোৱে কানেক্টেড হৈ থাকিব। চিকেনৰ কাৰণে মই মছলা যিখিনি পেষ্ট কৰিম সেইখিনি ৰেডি কৰি লৈছোঁ। এইটো হৈছে গোটা জিৰা, শুকান জলকীয়া, আদা, এয়া চফ গুটি, এয়া নহৰু, এয়া হৈছে গোটা ধনিয়া আৰু এইখিনি মই প্ৰায় 3টামান পিঁয়াজ কাটি লৈছোঁ। এতিয়া মই গোটেইখিনি এটা মিক্সাৰ জাৰত দি পেলাই মই এটা পেষ্ট কৰি ল'ম। এতিয়া চিকেনৰ পিচবিলাকত মই অলপ কাট লগাই লৈছোঁ এনেকৈ, যাতে মছলাবোৰ ভালকৈ সোমাই যায়। আৰু ফ্ৰিজত মই নিমখ হালধি আৰু অকণমান মছলা সানি প্ৰায় 2 ঘণ্টামান থৈছিলোঁ। এতিয়া বাকীখিনি মছলা লগাই অলপ সময় মেৰিনেট কৰি থ'ম। ব্ৰইলাৰ চিকেন হ'লে কাট কৰিব ভাল, যিহেতু মাংসটো কোমল থাকে। লোকেল চিকেন হ'লে আপোনালোকৰ অকণমান কাট কৰিব দিগদাৰ হ'ব। এতিয়া আমাৰ গোটেই পিচখিনিত কাট লগাই হৈ গ'ল। আৰু ইয়াতে মই যিটো পেষ্ট কৰি লৈছিলোঁ, পেষ্টত কি মছলা দিছিলোঁ অলৰেডি মই দেখালোঁ। সেই মছলাখিনি ইয়াতে মই অলপকৈ সানি ল'ম। নিমখ দিয়া নাছিলোঁ, অলপ নিমখ দি দিছোঁ। আৰু এতিয়া মছলাখিনিৰ সৈতে মই গোটেই চিকেনৰ পিচকেইটুকুৰত ভালকৈ মছলাখিনি লগাই ল'ম। এতিয়া এইডাল ৰেকত মই অলপ অইল গ্ৰীছ কৰি ল'ম। একচুৱেলি মাইক্ৰ'অভেনত এনেকুৱা আইটেমবোৰ বনালে অলিভ অইল গ্ৰীছ কৰি ল'লে ভাল বুলি সদ্যহতে কোৱা যায়। মই বাৰু আজি অলিভ অইল ইউজ কৰা নাই। আজি মই জাষ্ট অলপ ঘিহে গ্ৰীছ কৰি লৈছোঁ। অলিভ অইল আনিব লাগিব। চ' মই এপিচকৈ ইয়াতে দি গৈছোঁ। একচুৱেলি মছলাখিনি মোৰ আৰু অলপ ডাঠ হোৱাহেঁতেন ভাল আছিলে। এতিয়া মছলাটো তলত পৰি মেচিনটো লেতেৰা নহ'বৰ কাৰণে মই তলত যিখন কুকিজ প্লেট সেইদিনাখন ব্যৱহাৰ কৰিছিলোঁ, সেই ট্ৰেখন তলত দি দিম। এইখন ট্ৰে মই তলত দি দিম। চ' এতিয়া আমি প্লাকৰ চুইচটো দি দিলোঁ, হৈ গ'ল। প্লাকৰ চুইচটো দিলোঁ আৰু তাৰপাছত এতিয়া মই গ্ৰিল চুইচটো অন কৰিলোঁ। আমি ফাৰ্ষ্টতে প্লাকৰ চুইচটো অন কৰিলোঁ। প্লাকৰ চুইচটো অন কৰি পেলাই গ্ৰিলটো দিলোঁ। গ্ৰিল দিয়াৰ পাছত গ্ৰিল আইটেম বনাব হ'লে কোনো চিলেক্ট বাটন প্ৰেছ কৰিব নালাগে। জাষ্ট মই টাইমিংটো দিলোঁ। টাইমিংটো মই ফাৰ্ষ্টতে 10 মিনিট দিছোঁ, দেন ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া ই ধুনীয়াকৈ ঘূৰি আছে। ফাৰ্ষ্টতে 10 মিনিটছমান মই চাই লওঁ 10 মিনিটছত কিমানখিনি বেক হয় বা কিমানখিনি গ্ৰিল হয়। তাৰপিছত মই টাৰ্ণ অভাৰ কৰি দিম, তেতিয়া মই আপোনালোকক ইয়াৰ পিছত মই জনাই থাকিম। চ' 10 মিনিটত মোৰ অফ হৈ গ'ল। এতিয়া এবাৰ উলিয়াই আনি পেলাই চেক কৰোঁ। তাৰপিছত কি হয়, যদি বেক আকৌ কৰিবলগীয়া হয় নেক্সট টাইমটো আকৌ ইনক্ৰিজ কৰি দিব লাগিব। মই 10 মিনিট দিছিলোঁ, দি পেলাই ওলাই আনিলোঁ। এতিয়া অকণমান টাৰ্ণ অভাৰ কৰি দিওঁ। বৰ বেছি এটা কুক হোৱা নাই, 40% মানহে কুক হৈছে। এতিয়া ছাইডটো মই চেঞ্জ কৰি পেলাই আকৌ ইটো ছাইডত অলপ অইল লগাই দিম। দুইটা ছাইডে অকণমান
আকৌ অইল লগাই দিছোঁ। একচুৱেলি অইল নাই দিয়া আজি, বাৰু মই অলপ ঘিয়ে গ্ৰীছ কৰি দিলোঁ, যিহেতু অলিভ অইল বৰ্তমান আজি অনা হোৱা নাই। একো নাই, দিব পাৰে টেষ্টৰ কাৰণে, বাটাৰ ইচ্ছা কৰিলেও দিব পাৰে, ঘি দিলেও দিব পাৰে বা ৰিফাইন দিলেও দিব পাৰে, এইটো নিজৰ কথা। চ' আকৌ এবাৰ ভৰাই দিওঁ। এতিয়া ছেইম প্ৰচেছ, আকৌ গ্ৰিল বাটনটো অন কৰিম, দেন অন কৰি পেলাই টাইমিংটো দিওঁ, দেন ষ্টাৰ্ট। আৰু সেইফালেতো মাইক্ৰ'ৱেভত গ্ৰিল চিকেন বনাইছোঁৱেই, আৰু এইফালে এখন অলপ গ্ৰেভি টাইপ বনাইছোঁ, যিহেতু গ্ৰিল চিকেনটোতো ড্ৰাই হ'ব বা সেইটো একচুৱেলি ষ্টাৰ্টাৰ টাইপত খোৱাৰ নিচিনাই হ'ব, গতিকে এইফালে অকণমান এয়া অলপ গ্ৰেভি টাইপ বনাইছোঁ। আৰু বিশেষ একো নবনাওঁ, আৰু প্লেইন ৰাইচটো এইফালে বহাম। অকণমান দাইল বহাব লাগিব, যিহেতু মাদাৰ-ইন ল চিকেন নাখায়, গতিকে তেখেতৰ কাৰণে অকণমান দাইল বহাব লাগিব। গতিকে সেয়াই, আৰু অলৰেডি মাইক্ৰ'ৱেভটো অফ হৈছে। প্ৰথমতে 12 মিনিট দিলোঁ, পিছৰ বাৰ 10 মিনিট দিলোঁ, অলমষ্ট 22 মিনিটছমানত ফাইনেলি হ'লগৈ বাৰু। মই উলিয়ালে আপোনালোকক দেখাম, চাই থাকিব। এইখিনিতে আকৌ দেউতাক আৰু পুতেকৰ মানে বাপেক পুতেকৰ ডিনাৰ ষ্টাৰ্ট হোৱাৰ আগতে বোলে খুব গৰম লাগিছে, সেই আইচক্ৰীম খোৱাত ব্যস্ত হৈ পৰিছে। ইয়াত কি মিক্স আছে? ভিতৰত আইচক্ৰীম আছেনে? ভিতৰত আইচক্ৰীম, বাহিৰত চকলেট লেয়াৰ, চকলেট চিপছ এণ্ড ৱেফাৰ। য়াম্মি আইচক্ৰীম দেই। খুব আইচক্ৰীম খাব মন গ'ল। বাস্কিন ৰবিনৰ পৰা এইটো এটা অৰ্ডাৰ কৰিলোঁ, এইটো এটা অৰ্ডাৰ কৰিলোঁ, দুইটা বাৰু চকলেট ফ্লেভাৰ। এইটো অলপ ৱেফাৰে হয় ন এইটো? ইয়াতে চকলেট আৰু আইচক্ৰীম কিবা মিক্স আছে। কোনটো খাবা? গোটেইকেইটা। এয়া ফাইনেলি মাইক্ৰ'ৱেভটো অফ হ'ল। একচুৱেলি মই আজি ফাৰ্ষ্ট টাইম কাৰণে বৰ বেছি চিকেন দিয়া নাছিলোঁ। 1 2 3 4 5 6 7 8 পিচ দিছিলোঁ। এয়া 8 পিচৰ ভিতৰত এপিচ মিষ্টাৰে আৰু এপিচ মই খাই টেষ্ট কৰি চালোঁ। ফাইনেলি ভালকেই কুক হৈছে, আৰু একদম ইমান মানে ল' অইলত ইমান ধুনীয়াকৈ ডিপ ফ্ৰাই হৈছে যেন একদম চিকেন ললিপপ টাইপ তেনেকুৱা। এতিয়া ইয়াতে ওপৰত অকণমান চাট মছলা বা আমচুৰ মছলা অকণমান এনেকৈ স্প্ৰিংকল কৰি পেলাই কেঁচা পিঁয়াজ আৰু খালে ধনিয়া চনিয়া দি পেলাই খাবলৈ একদম মজা হ'ব দেই। এইখিনি চাওঁ, গতিকে মই এতিয়া ধুনীয়াকৈ ডেক'ৰেট নকৰোঁ, যিহেতু এইটো ব্লগৰ মাজতে দিছোঁ, আৰু এতিয়া ভাতৰ লগত খামেই। এইটো প্ৰচেছ এপ্লাই কৰি আপোনালোকে বনাই চাবচোন, একদম সহজ আৰু একদম কম অইলত। দেখিছেই নহয়, মই জাষ্ট ব্ৰাছেৰে গ্ৰীছ কৰি লৈছিলোঁ। চিকেনৰ ওপৰত এবাৰ দিছিলোঁ আৰু ৰেগডালত এবাৰ গ্ৰীছ কৰি লৈছিলোঁ, তাতকৈ বেছি মই একো তেল দিয়া নাই। একদম ধুনীয়া য়াম্মি। গুড মৰ্ণিং এভৰিৱান। আজি নেক্সট ডে, মাইক্ৰ'ৱেভ চিকেন বনাইছিলোঁ ৰাতি ডিনাৰত, চ' পিছদিনাখন এতিয়া মৰ্ণিং। এতিয়া প্ৰায় 9:30 মান হৈছে, আৰু আজি আমাৰ ঘৰত কুকগৰাকী অহা নাই আৰু আৰামচা মানুহগৰাকীও অহা নাই। চ' ল'ৰাক ব্ৰেকফাষ্ট কৰাই আছোঁ। তাক খুৱাওঁতেতো 1 ঘণ্টা ওপৰ লাগেই, গতিকে আৰু ব্ৰেকফাষ্টলৈ ৰখিমকৈ থাকোঁতে আৰু দেৰি হৈ যাব যিহেতু, গতিকে মিষ্টাৰে আজি ব্ৰেকফাষ্ট অৰ্ডাৰ কৰিলে চলে ভুটৰে। চ' আজি ব্ৰেকফাষ্ট ৰেডিমেড হ'ব। ব্ৰেকফাষ্ট কৰি মেলিহে দেন কিবা লাঞ্চ বনাবলৈ আগবাঢ়িম। কি ধুনীয়া পেকেজিঙত দিছে, ইয়াতে চলে ভুটৰে আৰু এয়া চাটনি দিছে, চাটনি চচ। ইয়াত বা কি আছে নাজানো, খুলিলেহে গম পাম। গতিকে সেয়াই আৰু বনাব ওলাইছোঁ। এইখিনি মিক্স চব্জি কাটি লৈছোঁ ল'ৰাটোৰ কাৰণে, আৰু তাৰ কাৰণে শিঙি মাছ অনা হৈছিলে, গতিকে শিঙি মাছেৰ অকণমান জোল বনাই দিম। আৰু এইফালে আমাৰ কাৰণে দাইলটো পাতি দিলোঁ। সেয়াই আৰু, গতিকে এইখিনি বনোৱা মেলা কৰি আছোঁ। এয়া চব মিক্স কৰি দিছোঁ, আৰু ইয়াতে কেইটামান চাউলো ধুই পেলাই দি দিলোঁ। একচুৱেলি তাক মই এতিয়াও মিক্স ভেজ আৰু চাউল টপ চব লগ লগা খিচিৰি টাইপেই খুৱাওঁ, আৰু এক্সট্ৰাকৈ ভাতটো বনালে অলপ সিজাটো কম হৈ থাকে, সি ভাল নাপায়। আৰু ইয়াতে মই তাৰ শিঙি মাছ 2 টুকুৰমান দি দিম। সেয়া শিঙি মাছটো হ'লে সি খাবলৈ ভাল পায়, যিহেতু মাছৰ টেষ্টটো আছে আৰু কাঁইটো তেনেকৈ বেছি নাই, গতিকে তেনেকৈ তাক শিঙি মাছে মই বেছিকৈ খুৱাওঁ। গতিকে সেইটোৱে আৰু তাৰ লাঞ্চৰ কাৰণে এয়া ৰেডি কৰিছোঁ। চ' ভাবিলোঁ ব্লগটো আজি ইয়াতে এণ্ড কৰোঁ। আজিৰ বিশেষ ব্লগটোত আপোনালোকক মেক্সিমাম আৰু খোৱা বোৱা বনোৱা কি ৰিচিভ কৰিলোঁ কি সেইখিনিয়ে দেখালোঁ, আৰু এতিয়া বিশেষ এটা কামত অলপ ওলাই যাওঁ, সেইকাৰণে ভাবিছোঁ ব্লগটো বৰ আৰু বিশেষ দীঘলীয়া নকৰোঁ, ইয়াতে এণ্ড কৰোঁ। আৰু আজিৰ ব্লগটো মই কণ্টিনিউ কৰিম, ইয়াতে এণ্ড কৰিলোঁ, আৰু নেক্সট ব্লগটো আজিৰ কাৰ্যসূচীখিনিৰ সৈতে মই এড কৰি দিম। গতিকে আপোনালোক কণ্টিনিউ হৈ থাকিব আৰু কানেক্টেড হৈ থাকিব। বাই বাই।